স্বাগতম জনাইছো আমাৰ চেনেলৰ আন এটি ভিডিঅ' লৈ এতিয়া বাজিছে গধূলি 6টা আৰু মই এতিয়াৰ পৰা আমাৰ আজিৰ ব্লগটো ষ্টাৰ্ট কৰি দিছো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আচলতে আজি কেইদিনমানৰ পৰা আমাৰ লক্ষীয়ে খুব বজাৰ কৰিছে অনলাইন টাইপ পাৰ্চেল আহিয়ে আছে আৰু ইমানকে কিহৰনো বজাৰ কৰিছে কিনো কিনিছে তাই আপোনালোকক দেখাব আৰু গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এয়া মাইনা আৰু লক্ষীয়ে যে খেলি আছে কি কৰিছা তুমি কি লৈছা হেতু কি হয় তুমি লিপষ্টিক লক্ষীক লগাই দিছা নেকি কেনেকৈ লগাই দিছা ধুনীয়া লাগিছে কৈ দিয়া ধুনীয়া লাগিছে তো কেনেকৈ কয় হাতেৰে কৈ দেখাই দিয়া হাতেৰে কৈ দেখুৱা কেনেকৈ ধুনীয়া আইছ এয়া লক্ষীক মেকআপ কৰি আছে আমাৰ মাইনে আৰু তোমাৰ আঙুৰ দিছিলা তুমি আঙুৰ খোৱা আকৌ তুমি খোৱা নাই কিয় আঙুৰ খোৱা আকৌ আঙুৰ দিছিলা ন খোৱা আকৌ খোৱা কি কৈছা কি খাইছা কোনটো আঙুৰ এইটো খাই দেখাই দিয়াচোন এটা ধুনুকে গুড গাৰ্ল আঙুৰ টেষ্টি নে কেনেকৈ কয় টেষ্টিটো কেনেকৈ কয় এনেকৈ কয় ন মুখখন নাখায় তোৰ এয়া মোৰ ছোৱালীয়ে মেকআপ কৰি দিছে আচলতে লক্ষীক এয়া আৰু তেন্তে এতিয়া চাওঁচোন আহক লক্ষী কি কি কিনিছে এইটো হ'ল এটা কলা স্পটিং আৰু 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 এটা আছে দুটা কিনিছো এইটো এটা লক্ষীয়ে এই টপবোৰ চব বস্তু যি যি কিনিছে চব ফ্লিপকাৰ্টৰ পৰা কিনিছে অকল বেগটোহে আমি অনলাইন নাই কিনা বেগটো ইয়াতে দোকান এখনৰ পৰা কিনিছিলোঁ ভাল লাগিছে নে তোৰ ভাল লাগিছে এতিয়া হেৰি নহয় লক্ষী ইমানবোৰ যে বস্তু কিনিছ কিয় কিনিছ ভাবিছো 10 দিনৰ কাৰণে ঘৰত অকমান ফুৰিব যাম ঘৰত কিবা আছে নি নাই এনে ফুৰিব যাওঁ ঠিকে আছে বাৰু দে এতিয়া যোৱা দিনাখন কি কি পিন্ধিবি এই কলা জিন্সটো পিন্ধিম কলা টপ হোৱাইট শুজ ঠিকে আছে এতিয়া এইকেইটা পিন্ধি আমাক দেখাবি নে এতিয়া কাপোৰকেইটা এতিয়া লক্ষী তেন্তে আমাক চবকে পিন্ধি দেখাব ন হয়নে মাইনা লক্ষী কাপোৰ পিন্ধিব ন লক্ষী কোৱা কাপোৰকেইটা পিন্ধি আগে যোৱা কোৱা ধুনু কাপোৰ পিন্ধি আহিবলৈ কোৱা ক'ত গৈছে লক্ষী ক'ত গৈছে ক'ত যাব এতিয়া ধুনধুন কাপোৰ তোমাৰ ধুনধুন কাপোৰ আছে নে ক'ত আছে এইটো ধুনধুন কাপোৰ হয় জানো এইটো নহয় ধুনধুন কাপোৰ তোমাৰ ধুনধুন কাপোৰ গডৰেজতহে আছে হয়নে এইটো ধুনধুন কাপোৰ মোক চুমুলা দিয়া আকৌ গতিকে এতিয়া আপোনালোকে গম পালে যে লক্ষী যাব মাকৰ ঘৰলৈ 10 দিনমানৰ কাৰণে আৰু লক্ষী থকাৰ কাৰণে আচলতে বহুত সহায় হয় মোৰ কামবিলাকত যেনেকৈ এতিয়া যিদৰে কোচত লৈ আছে দেখিছে সকলো সময়তে তাই লাগি থাকে মাইনাৰ লগত গতিকে সহায় হয় আৰু এতিয়া 10 দিনমানৰ কাৰণে যাব নাজানো মোৰ অৱস্থা কি হ'ব যিহেতু মেনেজ কৰিবলৈ কামবোৰ বহুত টান হয় বেবীৰ লগত গতিকে সেয়াই আৰু লক্ষী যাব তাই খুব ফূৰ্তি লাগি আছে গতিকে তাই কাপোৰ কিনিছে বেগ কিনিছে আৰু বহুত বস্তু কিবা কিবিবোৰ কিনিছে সেয়াই এতিয়া তাই আমাক পিন্ধি মেলি দেখাব আৰু চাওঁচোন আহক তেন্তে তাই আৰু এয়া লক্ষী পূৰা ৰেডি হৈ গ'ল এইয়া তাই নতুন চেইনডালো কিনিছিলে দেখাই দে চেইনডাল এইডাল গিটাৰ লকেট এটা আছে একদম লক্ষী ৰেডি এতিয়া ঘৰলৈ যাবলৈ যাবিয়ে নেকি নালাগে নহ'লে যাবলৈ গৈ আহিবি নাই আকৌ সোনকালে আহিবি আকৌ তই নহ'লে হ'ল আৰু মোৰ নহ'লে উপায় নাই আৰু মোৰ বুজিছ নাই বুজিছ সঁচাকৈ বুজিছ ঠিক আছে দেই আপোনালোকে ক'বচোন লক্ষীক কেনেকুৱা দেখিছে কমেণ্টত জনাব তাই একদম সাজি কাচি পূৰা ৰেডি হৈ গ'ল এতিয়া ঘৰলৈ যাবলৈ পিছে আৰু বহুত দিন আছে বাৰু এতিয়া আপোনালোকক দেখাইছোঁহে তাই নতুন ড্ৰেছকেইটা আৰু সেয়াই তাই পূৰা ছুপাৰ এক্সাইটেড হৈ আছে নিজৰ ঘৰলৈ যাবলৈ
আচলতে তাই যোৱা হোৱা নাই বাৰু 2 বছৰে হ'ল তাই যাব পৰা নাই যেহেতু মাইনাৰ কাৰণে আমি যাবলৈ দিব পৰা নাছিলোঁ কিন্তু এতিয়া মাইনাও ডাঙৰ হ'ল গতিকে অলপমান চম্ভালিব পৰা হৈছোঁ অকলে গতিকে তাই এতিয়া যাবলৈ লৈছে ঘৰলৈ আৰু কেইদিনমানৰ পাছত গতিকে সেয়া আৰু পুৰা এক্সাইটেড তুমি যাবা নি লক্ষীৰ লগত ঘৰলৈ লক্ষীৰ ঘৰলৈ যাবা সেইটো কি আকৌ আমাৰ আচলতে এইটো মেকআপ চলি থাকে মাজে মাজে কৰি দিয়া মোকো মেকআপ কৰি দিয়া মাক কৰি দিয়া লক্ষীক কৰিলা এতিয়া মাক কৰি দিয়া আৰু আৰু মেকআপ আৰু নালাগে ইমানটোৱে তুমি লক্ষীক কিন্তু বহুত কৰিলা লক্ষী মুখখন দেখাই দে এয়া আৰু মাক কিয় ইমান অকণমান কৰিলা মাকো আৰু অলপ কৰি দিয়া আকৌ হে নালাগে লক্ষীকে কৰিবা নেকি আমাৰ আচলতে এইটো মেকআপ চলি থাকে মাজে মাজে মাইনাই আমাক আবেলি আবেলি মেক্সিমাম টাইম এইটো মেকআপে দি থাকে আৰু এয়া আৰু লিপষ্টিক এনেকৈ শেষ হৈছে আৰু দেই এইটো গ'লেই আৰু তুমি দুষ্ট হয়নে তুমি দুষ্ট হয় আকৌ নহয় বুলি কৈছিলা তুমি সেইদিনাখন দুষ্ট হয়নে নহয় আৰু এতিয়া আচলতে মাৰ ঘৰলৈ যাবলৈ লৈছোঁ তাইক অলপ ফুৰাই আনো আৰু তাত ফাংচন এটা পাতিছে মাৰ ঘৰত গতিকে তালৈ যাওঁ ভিডিঅ'টো চাই থাকক হাই হাই কি হয় ৰো কি হয় ৰো আৰু এতিয়া আহি পালোঁ মাৰ ঘৰৰ পৰা আজি আচলতে মাৰ ঘৰত এটা অন্নপ্ৰাশনৰ অনুষ্ঠান আছিলে মন্দিৰত পাতিছিলে ডাঙৰকৈ পাতিছিলে বেলুন চেলুন এনেকৈ খুব ডেক'ৰেশ্যন আছিলে আচলতে খুব ভালকৈ ধুনীয়াকৈ সজাইছিলে আৰু মাইনে তাত গৈ খুব ভাল পালে ফূৰ্তি কৰিলে বেলুন লৈ একদম পূৰা খেলিলে আৰু সেয়াই আজি ব্লগটো ইমানতে শেষ কৰিছোঁ আকৌ লগ পাম নেক্সট ব্লগত বাই বাই এভৰিৱান